চৰি হা, বেয়া নাপাবা। কি ধুনীয়া ফুল আয়ো মোৰ দেহি ছোৱালীজনীও তেনেকুৱা পালি ভাল আছিল চালা ছোৱালীজনী কিন্তু মজা দেই তুমি মোৰ মই তোমাৰ চিৰজীৱন মই তোমাক লগৰী কৰি ৰাখিম আয়ো জানমণি মোৰ দেহি এই ফুলৰ কালাৰ আৰু তোমাৰ লম্বেনৰ কালাৰ একে তোমাৰ মন আৰু মোৰ মন একদম মিলি গৈছে আয়ো মোৰ দেহি পাগল ছোৱালী জগাবলৈ আহিছ তহঁতবোৰৰ কাৰণে ছোৱালীবোৰে ৰাস্তা ঘাটে ওলাব নোৱাৰা হৈছে ঐ কি চাইছা ইয়াক চিনেমা চলি আছে নেকি ইয়াত কিবা দেখিছা নাই দেখা, কিবা শুনিছা নাই শুনা। বাপৰে বাপ, কি সাংঘাতিক ছোৱালী হয় এইজনী। ৰাতুল আহিলা দিয়া মোক বেগটো দিয়া ৰাতুল আহিলা বহা ৰাতুল তোৰ আহোঁতে দেৰি হ'ল যে ৰাস্তাত কিবা প্ৰব্লেম হ'ল নেকি তোৰ প্ৰব্লেম একো হোৱা নাই, কিন্তু আহোঁতে যিহে দুজনী ছোৱালী লগ পালোঁ। ছোৱালী? এজনী হাইলাক চিট পখিলাৰ দৰে আৰু আনজনী একেবাৰে ওলোটা। উলটা এজন ল'ৰাক যিহে মাৰিছে তাৰ চাগে বাপাক হোৱাৰ ক্ষমতাটো হেৰাই পেলাইছে। কি ক'লা ভাই এনেকুৱাই হ'ব লাগিব আজিকালিৰ ছোৱালীবোৰ 18 মহীয়া শিশু এটাৰ পৰাও 80 বছৰীয়া বয়সৰ বৃদ্ধা এজনীও বাচি যাব নোৱাৰে এই নৰপিশাচবোৰৰ পৰা এনেকুৱা সাহসী ছোৱালী দুই এজনীও যদি ওলায় এই অঞ্চলতো তেতিয়াও এই নৰপিশাচবোৰ ভয়ত পলাব লাগিব নহ'লে এই নাৰীসকল সুৰক্ষিত নহয় হয় ভাই, এই দুদিন আগত যিহে কণমানি এটা শিশুক ধৰ্ষণ কৰিলে বহুত দুখ লাগিছে ভাই। এনেকুৱা ল'ৰা যাতে আমাৰ গাঁৱত বা চহৰৰ পৰা নাইকিয়া হৈ যায় তাৰ কাৰণে আমি একতা হ'ব লাগে। আচ্ছা ৰাতুল, এতিয়া আমাৰ ডিউটিত যাব সময় হৈছে। ৰাতুল ভাত বনাই থোৱা আছে তুমি লৈ খাবা এতিয়া আমি গৈ থাকোঁ ঠিক আছে যোৱা। অ' বা কি হ'ল আজি নহয় মই মাৰ্কেটৰ পৰা আহি থাকোঁতে ল'ৰা এজনৰ লগত খুন্দা খাইছোঁ কি মই ধুনীয়া যে তাৰ বাবে চাগে সি আকৌ নেদেখায়ে হ'ল শংকৰ ঐ শ্ৰীগুৰু শংকৰ মোবাইল চোৱা বন্ধ কৰ ৰাতুল তোৰ কাৰণে মই এটা টিউচনৰ ব্যৱস্থা কৰিছোঁ অহাকালি আবেলি তই টিউচনটো কৰিব যাব লাগিব ল'ৰা নে ছোৱালী? চা ভাই, ল'ৰা বা ছোৱালীৰ মাজত কি পাৰ্থক্য আছে? তই টিউচন কৰিবহে লাগে। ছোৱালী দুজনী আমাৰ ভাড়াঘৰৰ মালিকনীৰ জীয়েক তই অলপ ভালকৈ চোৱা চিতা কৰিবা ছোৱালী হ'লে ভাল হয়, ছোৱালীৰ শিক্ষাটো অলপ বেছি, ল'ৰা হ'লে অলপ শিক্ষাটো কম। ছোৱালী শিকি অলপ ভাল লাগে। যিয়ে নহওক তই ভালকৈ টিউচনটো কৰিবি যাতে ভাড়াঘৰৰ মালিকনীৰ কমপ্লেইনটো নাহে আমাৰ ওপৰত এটা কাম কৰা ভাতখিনি বনাব লাগিব এতিয়া তই পাকঘৰ যোগাৰ কৰ মই চাউলখিনি ধুই আনি আছোঁ মাজনী তোমালোকে মোবাইলত চাই থাকিবনে নহয় মা কলেজৰ পৰা কিবা প্ৰজেক্ট দিছে তাকে চাই আছো কাইলৈৰ পৰা এজন টিউচন মাষ্টাৰ আহিব তোমালোকে আবেলি টাইমত সাজু হৈ থাকিবা ঠিক আছে তোমালোকে চোৱা
অ' মাই গড, আকৌ টিউচন মাষ্টৰ। টেনশ্যন নলবি, মাত্ৰ এসপ্তাহ। তই বৰ দেৰি কৰিলি অ'। বজাৰত বহুত ভিৰ, তই গ'লেহে গম পাবি, তইতো নোযোৱাই। হয় নেকি? এই ৰাতুলৰ বৰ দেৰি হ'ল অ'। আহি পাব লাগিছিলি। সময়টো হৈছে অহাৰ। অ তুমি আহিলা, আহা ইয়াতে বহা। ভাড়াত যে আছে ল'ৰাজন তোমাৰ বন্ধু হয়নে? হয়। ল'ৰাজনে তোমাৰ বিষয়ে কৈছে, ৰবা মই ছোৱালী দুজনী মাতি দি আছো। মাজনী, তোমালোকে ইফালে আহাচোন। অ তুমি বহা বহা। এইজনী মোৰ ডাঙৰ ছোৱালী আৰু এইজনী মোৰ সৰু ছোৱালী। মাজনী, চাহকাপ লৈ আহা। এতিয়া মই আহিছোঁ। ঠিক আছে, যোৱা। কি হ'ল তোৰ? অ' বা, আজিকালি নহয় ল'ৰাবোৰে মোক ইমান ফ'ল' কৰি থাকে। কি কৈ আছ তই এইবোৰ? অ' বা, আজিকালি মোৰ ইমান খং উঠে। ভগৱানে যে মোক কিয় ইমান ধুনীয়া কৰি বনালে, তোৰ দৰে বনালেও হ'লে হয়। কি? তাৰ মানে মই ধুনীয়া নহয়? হয়, হ'লেও তোতকে মই অলপ বেছিয়ে ধুনীয়া। হ'ব হ'ব, তই বৰ বকি থাকিব নালাগে, ইয়াৰ পৰা যোৱা। এতিয়া মই আহিছোঁ। ঠিক আছে, ছাৰ, চাহ খাই যাওক নেকি? আজি নালাগে দিয়া। আহিলি? অঁ, টিউচন কৰি কেনেকুৱা লাগিল পিছে? ভালে লাগিল, কিন্তু মই যে কৈছিলোঁ আহোঁতে দুজনী ছোৱালী লগ পা বুলি, সেই দুজনী ছোৱালী কিন্তু ডাঙৰজনী বৰ সাহসী, সাহসী হ'লেও বৰ মৰম লগা। এদিনতে প্ৰেমত পৰিয়ে গ'লি নেকি? চা ৰাতুল, সৰুতে দেউতাক ঢুকুৱা ছোৱালী এই দুজনী। ডাঙৰজনীৰ গাত ঘৰখনৰ গোটেইখিনি দায়িত্ব পৰিছে। সাহসী হোৱাটো তাইৰ স্বাভাৱিক। অঁ, ছোৱালীজনী তেনেকুৱা হ'লেও তাই কিন্তু অন্তৰখন ভাল। মই ভালদৰে জানো ছোৱালী দুজনীক। তহঁতিও কথা পাতা, মোৰ এটা কাম আছে, মই বাহিৰৰ পৰা আহোঁ। কৈ আগত কিবা খোৱাকৈ দিবানে নিদিয়া? ভাত হৈ আছে, তুমি ফ্ৰেছ হৈ লোৱা, মই ভাত দি আছোঁ। অঁ, তুমি আহিলা? কিয় ইমান জল্দি জল্দি মাতিলা কোৱাচোন?
তোমাক মই কিদৰে কওঁ মই ভাবিয়ে পোৱা নাই। কি ক'ব বিচাৰিছে কোৱা, ইমান চিন্তা কৰিব নালাগে। মই তোমাক ভাল পাই পেলাইছোঁ অ'। এইষাৰ কথা ক'বলৈ ইমান চিন্তা কৰিব লাগেনে? এনচাৰটো নিদিলা যে? ময়ো তোমাক ভাল পাওঁ। বুকৰ কোণত এটি ৰ'দৰ ফিৰিঙতি, বতাহত ভাহি অহা অচিন সুৰ, নিৰলে সৰি পৰা নিয়ৰৰ দৰে প্ৰেমৰ সেউজীয়া আৱৰণ। এয়া প্ৰেমৰ অনুভূতি, দুবাহু মেলি আদৰাৰ হেঁপাহ নিজানত খৰাই দিহাঁহি, আত্মাৰ সৈতে হুৱাই কাটলতা, আত্মাৰ সৈতে হুৱাই কাটলতা। সময় যেন থমকি ৰৈছে, শুৱনিৰ ডাৱৰত ডুবি, চকুৰ ভাষাৰে বুজিছো সকলো, শব্দৰ প্ৰয়োজন নাই। এয়া প্ৰেমৰ অনুভূতি, দুবাহু মেলি আদৰাৰ হেঁপাহ নিজানত খৰাই দিহাঁহি, আত্মাৰ সৈতে হুৱাই কাটলতা, আত্মাৰ সৈতে হুৱাই কাটলতা। চাহৈ মোৰ কাষে কাষে, পোহৰ মোৰ পৃথিৱী, বিলীন হৈছো তোমাত তুমিতো জানাই মই এজন সাধাৰণ গাঁৱৰ ল'ৰা। আমাৰ সম্পৰ্কটো তোমাৰ মায়ে জানো মানি ল'ব? মই জানো তুমি এজন শিক্ষা দীক্ষা থকা ল'ৰা, এদিন হ'লেও ভাল জব পাবাই। মোৰ বিশ্বাস তোমাৰ এদিন ভাল জব এটা হ'বই। আৰু যদি মই ভাল জব নাপাওঁ তেতিয়া কি হ'ব? মোৰ বিশ্বাস মায়ে এদিন আমাৰ সম্পৰ্কটো মানি ল'বই। ৰাতুল, ৰাতুল, অ', কি ভাবি আছা? আগৰ মোৰ এটা ডাঙৰ ভুল হ'ল, কিন্তু কেনেকৈ ভুল হৈ গ'ল মই গমেই নাপালোঁ। কি হ'ল তোৰ? আমি গম নোপোৱাকৈ আমাৰ মাজত কেনেকৈ ভাল পোৱা হৈ গ'ল আমি গমেই নাপালোঁ। তই ভুল নুবুজিবি। ভুল নুবুজো বন্ধু। এই মৰম, চেনেহ, ভালপোৱা, প্ৰেম, এইবোৰ এটা মনৰ অনুভূতি। এইবোৰেই প্ৰেমৰ অনুভূতি। এয়াই জানো প্ৰেমৰ অনুভূতি? অ' বা ছাৰক ইমান ভাল লাগে ন? অঁ, ছাৰক ভালে লাগে। অ' বা তোক মই এটা কথা কওঁ, কি কথা? মই নহয় ছাৰক ভাল পাই পেলাইছোঁ। কি তই ছাৰক ভাল পাই পেলাইছ? তই এতিয়া সৰু হৈ আছ, এইবোৰ কথা ভাবিব পৰা হোৱা নাই। পঢ়াত মন দিয়া। নহয় অ' বা, মই ছাৰক বহুত ভাল পাই পেলাইছোঁ। ছাৰৰ অবিহনে মই চাগে জীয়াই থাকিব নোৱাৰিম। এইবোৰ তই কি কৈ আছ?
নহয়ও বা তই ছাৰক কৈ দিব লাগিব মই যে ছাৰক ভাল পাওঁ। প্লিজ প্লিজ বা। হ'ব, তই চিন্তা কৰিব নালাগে। তো তুমি আহিলা? আহিলো। কোৱাচোন তুমি মোক কিয় মাতিছিলা? তোমাৰ লগত মোৰ এটা কথা আছে। তুমি মোক সঁচাকে ভাল পোৱানে? কি? তোমাক মই নতুনকৈ বুজাব লাগিব নেকি তোমাক মই কিমান ভাল পাওঁ? তুমি মোক বুজাই দিব লাগিব তুমি মোক কিমান ভাল পোৱা আৰু মোৰ বাবে তুমি কি কি কৰিব পাৰিবা। আজি তোমাৰ কি হৈছে? এইবোৰ তুমি কি কৈ আছ? তুমি মোক পাহৰিব পাৰিবানে? কি? তুমি মোক পাহৰিব লাগিব। মোৰ ভণ্টিয়ে তোমাক ভাল পাই পেলাইছে। কি? তোমাৰ ভণ্টিয়ে মোক ভাল পায় কিন্তু মই তোমাক ভাল পাওঁ। তুমি আজি মোৰ শপত খাই ক'ব লাগিব তুমি মোৰ ভণ্টিক বিয়া পাতিব লাগিব। ৰাতুল, তই কিয় ইমান চিন্তা কৰি আছা? কি কবি দোষ, এটা প্ৰব্লেমত পৰিছো। সিহঁতৰ সৰু ছোৱালীজনীয়ে আৰে ভাই, তই সৰু ছোৱালীজনীক সকলো কথা খোলা খুলিকে কৈ দিয়া। কিন্তু মই কথাষাৰ কিদৰে কওঁ? ইমান ভাবিব নালাগে। তিনিটা জীৱন ধ্বংস হোৱাতকৈ খোলা খুলিকৈ কথা এষাৰ কৈ দে। ৰাতুল, তুমি কিয় আহিছা? ভণ্টি তই কিয় এনেকুৱা কৰিছা? মই তোৰ ভাল পোৱাখিনি কাঢ়ি লৈ সুখত থাকিব পাৰিম জানো? প্ৰেম কেতিয়াও একপক্ষ নহয়, দুয়োজনে ভাল পোৱা। অকল মই মাজতে সোমাই বহুত ভুল কাম কৰিলো। এয়াই হ'ল প্ৰেমৰ অনুভূতি।